নমস্কাৰ, মই গীতিকাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ ৰঙালাও পাতৰ খাৰৰ তৰকাৰী। বলকচোন এতিয়া আমি তৰকাৰীখন বনাবলৈ আৰম্ভ কৰোঁ। এতিয়া মই ৰঙালাও পাতকেইটা এনেদৰে ভালদৰে ধুই কাটি লৈছোঁ। 2-3 চামুচ খাৰ লৈছোঁ। মচুৰৰ দাইল কেইটামান এনেদৰে ভিজাই লৈছোঁ। মছলাৰ ভিতৰত জিৰা এচামুচ, পাঁচফোৰণ এচামুচ, আদা অকণমান আৰু পিঁয়াজ অকণমান আৰু আলু কেইটামান এনেদৰে কাটি লৈছোঁ। প্ৰথমতে মই কেৰাহীত অকণমান তেল দি তেলখিনি গৰম হ'বলৈ দিছোঁ আৰু পাঁচফোৰণখিনি দি দিম। এতিয়া পাঁচফোৰণখিনি ভালদৰে অকণমান হোৱাৰ পিছত এতিয়া মই জিৰাখিনি দি দিছোঁ। তাৰপিছত পিঁয়াজখিনি দিছোঁ। এতিয়া মছলাখিনি মই ভালদৰে ভাজি ল'ম। আদাখিনি এতিয়া নিদিওঁ, আদাখিনি পিছত দিম। এতিয়া দিলে ভাল নালাগে, সেইকাৰণে এতিয়া মই মছলাখিনি ভালদৰে এনেদৰে ভাজি লৈছোঁ। বহুত তেল দিব নালাগে, যিহেতু খাৰৰ তৰকাৰী বনাম, গতিকে তেল অকণমান দিব। এনেদৰে মছলাখিনি ভাজিব। মছলাখিনি ভজা হৈ গ'ল। এতিয়া হালধি দিছোঁ 2 চামুচমান আৰু হালধিখিনিও এনেদৰে তেলত ভাজি লৈছোঁ। এতিয়া আলুখিনি দি দিম। আলুখিনি অকণমান মছলাখিনিৰ লগত ভাজি ল'ম। বহুত বেছি টাইম ভাজিব নালাগে, অকণমান সময় এনেদৰে ভাজিলেই হ'ল, ওপৰৰ পানীখিনি যোৱাকৈ। তাৰপিছত দাইলকেইটা দি দিছোঁ। এতিয়া গোটেইখিনি আমি এনেদৰে 1 মিনিটমান ভাজিব লাগিব। আৰু অকণমান সময় ঢাকনিখন লগাই দিছোঁ। আধা মিনিটমান পিছত ঢাকনিখন আঁতৰাই আকৌ লৰাই দিছোঁ গোটেইখিনি, কাৰণ লাগি ধৰিব পাৰে, কাৰণ তেল বেছি দিয়া নাই যিহেতু। আৰু আপোনালোকে গেছৰ ফ্লেমটো একেবাৰে কমাই থ'ব, মিডিয়ামত ৰাখিব। তাৰপিছত আমি কোমলীয়া ৰঙালাওৰ পাতকেইটা দি দিছোঁ। আপোনালোকে পাত নহয় কোমলীয়া ঠাৰিবোৰো দিব পাৰে। যদি ৰঙালাওৰ ঠাৰিবোৰ কোমলীয়া থাকে তেনেহ'লে ঠাৰিবোৰ আপোনালোকে দি দিব। এতিয়া প্ৰয়োজন অনুসৰি নিমখ দি দিব আৰু খাৰখিনি দি দিব। গেছৰ ফ্লেমটো বঢ়াই দিব নালাগে, এতিয়া কমাই থাকক আৰু গোটেইখিনি এনেদৰে মিক্স কৰি দিব। এতিয়া আমি 1 মিনিটমান সময়ৰ কাৰণে ঢাকনিখন লগাই থৈ দিম। তাৰপিছত আমি ঢাকনিখন আঁতৰাই চালোঁ। এয়া অকণমান সিজিবলৈ ধৰিছে, পাতখিনি কোমলি গৈছে আৰু গৰম পানী কৰি আমি এতিয়া ইয়াতে দি দিম। ঠাণ্ডা পানী নিদিব, গৰম পানী দিব আৰু গোটেইখিনি ভালদৰে লৰাই আকৌ ঢাকনি লগাই থৈ দিম। এক মিনিটমান পিছত আকৌ ঢাকনিখন আঁতৰাই আপোনালোকে এইখিনি চাব। কলাখাৰ দিলে সিজিবলৈ বেছি টাইম নালাগে, সিজিয়ে যায়। চাওকচোন, সিজিবলৈ আৰম্ভ কৰিছে। ঢাকনিখন লগাই আকৌ এনেদৰে ঢাকনি লগাই লগাই আপোনালোকে ভালদৰে নিসিজালৈকে এনেদৰে বনাই থাকিব। এতিয়া আমি আদা বটাখিনি দি দিছোঁ। আদা বটাখিনি একেবাৰে লাষ্টত দি দিব। খাৰৰ তৰকাৰীত মানে আদাৰ গোন্ধটো লাষ্টৰ পিনে থাকিলে ভাল লাগে খাবলৈ। প্ৰথমতে দিলে আদাৰ গোন্ধটো নোহোৱা হৈ যায়, সেইকাৰণে মই আদাখিনি একেবাৰে শেষত দি দিছোঁ। এতিয়া গোটেইখিনি এনেদৰে অকণমান ভাঙি দিছোঁ। ধুনীয়াকৈ সিজি গৈছে তৰকাৰীখন, আৰু পানী অকণমান আছে যিহেতু, সেইকাৰণে আৰু অকণমান সময় জুইত বহুৱাই থৈ দিছোঁ। পানীখিনি একেবাৰে নাইকিয়া হৈ যায়। আপোনালোকে যদি পানীখিনি থকাটো বিচাৰে তেনেহ'লে এতিয়া নমাই দিব পাৰে। মই আকৌ ঢাকনিখন লগাই অকণমান সময় থৈ দিছোঁ। সেয়া পানীখিনি নোহোৱা হৈ গ'ল। খাবলৈ বহুত টেষ্টি হয়, আপোনালোকে ট্ৰাই কৰি চাব। আৰু যদি মাছ থাকে আপোনালোকে মাছো দিব পাৰে। মাছ দিলে খাবলৈ বেছি টেষ্টি হয়, গতিকে আপোনালোকে মাছ দিও তেনেদৰে বনাই চাব পাৰে। আৰু আপোনালোকে এনেদৰে বনাই কেনেকুৱা হৈছে খাবলৈ মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু আপোনালোকে যদি মোৰ চেনেলটো নতুনকৈ চাইছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব। আৰু ভিডিঅ'বোৰ যদি ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ ওচৰলৈ মই নতুন এটা ব্লগ লৈ আকৌ আহিম। এতিয়ালৈকে আহোঁ, নমস্কাৰ।